আজি আমাৰ পবিত্ৰ বাঘৱাই উৎসৱত উপস্থিত হলোঁ আৰু বাবা ভোলানাথ বাঘৱাইৰ শ্ৰীচৰণত আমি অৰণীয়া কছাৰী জনগোষ্ঠীটো পৰিয়াল প্ৰতিজন ব্যক্তিৰ লগতে এই অঞ্চলত বসবাস কৰা সকলোৰে মংগল কামনা কৰি আমি প্ৰাৰ্থনা জনাইছোঁ। অৰণীয়া কছাৰীসকল অসমৰ অন্যতম এটা প্ৰাচীন চহকী শক্তিশালী জনগোষ্ঠী। বিশেষকৈ বিটিয়াৰ অঞ্চলত তেওঁলোকৰ সংখ্যাধিক্য আছে আৰু তেখেতসকলৰ কিছু সমস্যাও আছে। আমি আজি কথাটোৱে কৈছোঁ যে আমি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সম অধিকাৰ, সম বিকাশ আৰু সম মৰ্যাদা দিয়াৰ কাৰণে আমি বদ্ধপৰিকৰ। এওঁলোকৰ যিখিনি সমস্যা আজি আমি দেখিছোঁ বা কিছুদিনৰ পৰা দেখিছোঁ, এইটো এটা টেকনিকেল এটা প্ৰব্লেম এটা আছে। গতিকে টেকনিকেল প্ৰব্লেমটো আমি নিশ্চিতভাৱে আগন্তুক দিনত খুব সংবেদনশীলতাৰে আৰু এওঁলোকৰ দীৰ্ঘদিনীয়া মানে যিটো দাবী, এই দাবীটোৰ প্ৰতি লক্ষ্য ৰাখি আমি ভাৰত চৰকাৰ, RGI আৰু লগতে আমাৰ অসম চৰকাৰ যিখিনি পদক্ষেপ ল'ব লাগে, বিটিআৰ চৰকাৰেও ল'ব, আমিও জনপ্ৰতিনিধি হিচাপে এওঁলোকৰ এই বিষয়খিনিক সমাধানৰ দিশত লৈ যোৱাৰ কাৰণে আমি চেষ্টা চলাই যাম। ফুটবৰ্জনৰ কথা তেওঁলোকে কৈছে যে এইটো এইটো আপোনাৰ মুখৰ পৰা প্ৰথম শুনিছোঁ। কোনো জনগোষ্ঠীয়ে ভোট বৰ্জন নকৰে। এইটো গণতন্ত্ৰৰ উৎসৱ। আমি সকলো গণতান্ত্ৰিক পৰম্পৰাৰে মূল্যবোধেৰে শক্তিশালী সকলো। কোনো অঞ্চলত কোনেও ভোট বৰ্জন নকৰে আৰু নকৰিবৰ কাৰণে মই আহ্বানো জনাইছোঁ। কিন্তু কথাটো হ'ল গণতন্ত্ৰৰ যি স্তম্ভ আছে, গণতন্ত্ৰৰ এই স্তম্ভ হ'ল আমাৰ কি বুলি কয় এটা নিৰ্বাচনৰ যিটো প্ৰক্ৰিয়া বা আমাৰ নিৰ্বাচন। গতিকে নিৰ্বাচনটোক বৰ্জন কৰিলে, নিৰ্বাচনটোক কিবা তেওঁলোকে অংশগ্ৰহণ নকৰিলে গণতান্ত্ৰিক পৰম্পৰাটোৰ প্ৰতি এটা অন্যায় কৰা হয়। মানুহ মানে গণতান্ত্ৰিক, সমাজ মানে গণতান্ত্ৰিক। গণতন্ত্ৰ সমাজ আৰু ব্যক্তি হত্যা আৰু জাতীয় জনগোষ্ঠী হত্যা, এইবিলাক আমি একেলগে লৈ আমি আগবাঢ়ি, কিন্তু কোনো জনগোষ্ঠীয়ে ক'তো বৰ্জন নকৰে। মানুহৰ সমস্যা থাকে, হয়, ক্ষোভ থাকে। কেতিয়াবা অঞ্চলত দলং এখন নহয় বুলি, কোনো অঞ্চলতে কালভাৰ্ট এটা বনাই নিদিয়ে, ৰাস্তাটোৰ মানে একট্ৰাক মাটি পেলাই নিদিয়ে, এনেকুৱা বহুত সমস্যা থাকে। তেতিয়া তেওঁলোকে অলপ ক্ষোভতকৈ আমি ভোট বৰ্জন কৰিম বুলি। কিন্তু আমি এই ভোট বৰ্জনৰ জৰিয়তে যিসকলে সমাজখনক দুৰ্বল কৰিব বিচাৰে তেওঁলোকৰ লাভ হয়, সমাজখনক সবল কৰিব বিচৰাসকলৰ লাভ নহয় আৰু জনগোষ্ঠীটোৰ একো লাভ নহয়। হ'ব।